2018 আৰু 2019 বৰ্ষৰ প্ৰজ্ঞান ভাৰতীৰ আধাৰত যিবিলাকে স্কুটি পাব লগা আছিল সিহঁতৰ নাম আহি গৈছে, কিন্তু তাত কিছুমানৰ নাম ভুল আছে, কিছুমানৰ ফোন নম্বৰ ভুল আছে, কিছুমানৰ স্কুলখনৰ নাম ভুল আছে, এনেকুৱা ধৰণৰ বহুতখিনি প্ৰব্লেম হৈ আছে। সিহঁতৰ বাৰু কি হ'ব? আৰু যিবিলাকৰ নাম অহা নাই সিহঁতৰ কাৰণে আৰু নতুনকৈ লিষ্ট আহিব নেকি নে কি হ'ব? আজি আৰু ওপৰত কিছু আজি আপোনাৰ লগত আলোচনা কৰিম। আশা কৰিছো আপোনাৰ ভিডিঅ'টো চাই বহুতেই ভাল লাগিব। আহক তেনেহলে দেৰি নকৰি আজিৰ ভিডিঅ'টো আমি স্টাৰ্ট কৰো। চাওক, আপুনি ইমান দিনৰ পৰা ৰখি থকা আপোনালোকৰ ফাইনেল লিষ্টখন বৰ্তমান আহি গ'ল। আপোনালোকে যদি ডাউনলোড কৰা নাই, ডাউনলোড কৰি চোৱা নাই, তেতিয়া হায়াৰ এডুকেশ্যনৰ যিটো ৱেবছাইট আছে তাত যাব আপোনালোকে। তাত গৈ আপোনালোকে যিখন লিষ্ট আছে আপোনালোকে ডিষ্ট্ৰিক্ট ৱাইজ আপোনালোকে লিষ্ট পাব। যোনখন ডিষ্ট্ৰিক্টৰ আপোনালোকক লিষ্ট লাগে সেইখন ডিষ্ট্ৰিক্টৰ আপোনালোকে লিষ্টখন উলিয়াই মানে যোনটো চনৰ লাগে 2018 আৰু 2019 বৰ্ষৰ যিখন আপোনালোকৰ লাগে লিষ্ট সেইখন আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। যিটো হায়াৰ এডুকেশ্যন ৱেবছাইট আছে তাত আপুনি ডাউনলোড কৰিব পাৰিব। সহজ ইমান এটা টান নহয়। আৰু আপুনি এটা কথা হ'ল, যিবিলাকৰ নাম ভুল আছে, কিছুমানৰ ফোন নাম্বাৰ ভুল আছে, কিছুমানৰ কলেজৰ নাম ভুল আছে, সিহঁতৰ বাৰু কিবা প্ৰব্লেম হ'ব নেকি? সিহঁতে এটা কেনেদৰে শুদ্ধ কৰিব? চাওক, আপোনালোকৰ যিবিলাকৰ নাম ভুল আহিছে, আপোনালোকৰ ফোন নাম্বাৰ ভুল হৈছে, কিছুমানৰ কলেজৰ নাম ভুল হৈছে, শুদ্ধ কৰাৰ কোনো আপোনালোকৰ প্ৰয়োজন নাই। আপোনালোকৰ যেনেদৰে লিষ্ট আহিছে আপোনালোকৰ নামটোতো শুদ্ধ আহিছে, নামটোতো যদি শুদ্ধ আহিছে আপোনালোকে স্কুটি পোৱাটো আপোনালোকে খাটাং 100% আপোনালোকে স্কুটি পাব। সেইকাৰণে টেনশ্যন ল'ব লগা কোনো কথা নাই। আপোনালোকৰ স্কুলৰ নামে ভুল হওক বা আপোনালোকৰ মোবাইল নাম্বাৰে ভুল হওক বা আপোনালোকৰ যিকোনো ভুলে নহওক কিয়, মোবাইল নাম্বাৰৰ লগত কোনো প্ৰব্লেম নাই, আপোনালোকৰ স্কুলৰ নামৰ লগত কোনো প্ৰব্লেম নাই। আৰু ভুল আহিব পাৰে, আপোনালোকৰ হয়তো চেণ্টাৰ তাত পৰিছিল, যেতিয়া এক্সাম দিছিল আপোনালোকৰ চেণ্টাৰ তাত পৰিছিল, সেনেকুৱা ধৰণৰ হ'ব পাৰে। আৰু মোবাইল নাম্বাৰ হয়তো টাইপ কৰোঁতে হয়তো ভুল দিব পাৰে, আপুনিও হয়তো ভুল দিব পাৰে, তেতিয়াও সেনেকৈ ভুল আহিব পাৰে। হয়তো আপোনালোকৰ মোবাইল নাম্বাৰটো চেঞ্জে কৰিলে, এতিয়া আগতে যিটো দিছিল হয়তো চেঞ্জ কৰিলে, কিবা কিনি এনেকুৱা ধৰণৰ প্ৰব্লেম হ'ব পাৰে। আপোনালোকৰ যিটো চেণ্টাৰ কৰিছে, য'ত এক্সাম দিছিল আপুনি, সেইটো চেণ্টাৰৰ নাম আহিছে, হয়তো সিহঁতৰ কিছুমান প্ৰব্লেম হ'ব পাৰে ডাটা এণ্ট্ৰিৰ ক্ষেত্ৰত, কিন্তু আপুনি টেনশ্যন ল'ব লগা কোনো কথা নাই। ইয়াত আপোনাৰ যদি নাম আহিছে, আপোনাৰ যদি নাম আছে স্কুটি পোৱা লিষ্টত, তেতিয়াহ'লে আপোনালোকৰ 100% আপুনি স্কুটি পাব। আপোনালোকে ডাইৰেক্ট লিংক কৰিলে হ'ল আৰু আপোনালোকে স্কুটি আনিব গ'লে হ'ল। আপোনাৰ যদি নাম আছে, যদি টেনশ্যন ল'ব লগা কোনো কথা নাই, আপুনি স্কুটি পাবই পাব, 100% স্কুটি পাব। সেইকাৰণে আপুনি যদি নাম আছে একো টেনশ্যন ল'ব লগা নাই। যদি আপোনালোকৰ লিষ্টত নাম আছে, যদি আপোনালোকে চাব পাৰে লিষ্টখন ডাউনলোড কৰক আৰু সোনকালে আপোনালোকৰ নামটো চাই লওক। যদি আপোনালোকে চোৱা নাই, যদি আৰু যদি আপোনাৰ নাম আহিছে, যদি কোনো প্ৰব্লেম নাই, আপোনাৰ যদি নাম আহিছে তাত কোনো প্ৰব্লেম নাই, আপুনি 100% আপুনি স্কুটি পাব আৰু স্কুটিখন আপুনি ল'বই পাৰিব। আপুনি কণ্টেক্ট কৰিলে হ'ল ডিলাৰ লগত। আৰু কেনেদৰে কোনখন ডিষ্ট্ৰিক্টৰ প্ৰথমতে স্কুটি হ'ব এনেকুৱা ধৰণৰ যদি মই কিবা খবৰ পাওঁ, মই আপোনাক এই চেনেলটোতে আগতীয়াকৈ জনাই দিম। এতিয়া কথাটো হ'ল, যিবিলাকৰ নাম অহা নাই সিহঁতৰ পৰা নতুনকৈ কিবা লিষ্ট আহিব নেকি? চাওক, আপোনালোকক মই এটা কথা ক'ব বিচাৰো। চাওক, আপোনালোকক মই বহুত দুখত ক'ব লাগিছে এই কথাটো। আপোনালোকে গমেই পাইছে, অসম চৰকাৰৰ কিছুমান ৰুল আপোনালোকে গমেই পায়, কেনেকুৱা ধৰণৰ কি ৰুল সিহঁতে বনাই থৈ দিছে। 18 বৰ্ষক বিলাকক আপোনালোকৰ 5,000ৰ কথা কৈছিল, আৰু 2019 বৰ্ষ বিলাকক 10,000ৰ কথা কৈছিল সিহঁতে। আৰু আপুনি গমেই পায় 2018 আৰু আপোনালোকৰ 2019ত বহুতখিনি ছাত্ৰী পাছ কৰিছিল, বহুতখিনি ছাত্ৰী তাত ভাল নম্বৰ পাই পাছ কৰিছিল। আৰু তাতো বহুত ইমান এটা দিব নোৱাৰি সিহঁতৰ কথামতে 5,000 আৰু 10,000 ছাত্ৰীকহে দিব পাৰিব সিহঁতৰ কথামতে। আৰু এতিয়া যিমানখিনি লিষ্ট ওলাই গ'ল, আৰু এই মোৰ এটা আশা বহুতখিনি কম আছে। আপোনালোকৰ আশা মই বহুত দুখত ক'ব লাগিছে এই কথাটো, আপোনালোকক বহুত দুখত ক'ব লগা হৈছে। আপোনালোকে স্কুটি নেপালে, আপোনালোকে বহুতখিনি ভাল মাৰ্ক পায়ো বহুত দুখত ক'ব লগা হৈছে। কিয়নো কি কৰিব আৰু এতিয়া চৰকাৰৰ ৰুলটো আমি সকলোৱে মানিবই লাগিব। যিয়ে নহওক বাৰু, আপোনালোকৰ এতিয়া যিটো নাম অহা লিষ্ট আৰু নতুনকৈ নাম অহা লিষ্ট আপোনালোকে আশা আৰু বহুতখিনি কমে কৰক। আৰু যদি এনেকুৱা ধৰণৰ কিবা খবৰ আহে, কিবা যদি আপোনালোকৰ লিষ্টৰ ওপৰত আৰু যদি কিবা খবৰ আহে, নতুনকৈ কিবা আপডেট পাওঁ, যদি মই আপোনাক এই চেনেলতে আগতীয়াকৈ জনাই দিম। আশা কৰিছো আপোনাৰ ভিডিঅ'টো চাই ভাল লাগিল। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে লাইক বাটনত এটা লাইক কৰি দিব। আৰু যদি আপুনি এনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে তেনেহ'লে আপোনাৰ মৰমৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আজিলৈ ভিডিঅ'টোত এইখিনি, আকৌ এটা নতুন ভিডিঅ'ত আপোনাক লগ পাম বুলি আশা থাকিল। ধন্যবাদ। জয় হিন্দ।